যোৱাকালি আছিলে জন্মাষ্টমী আৰু আমি ৰীতাশ্ৰী মই এতিয়া বৰ্তমান গৈ আছোঁ নামঘৰলৈ। আহি পাই টিকলি দেখিছেনে কোচত বহি লৈছে। আহক এতিয়া আমি সকলোৱে চাওঁ আমাৰ নামঘৰৰ নাম লোৱা। এতিয়া নাম লোৱা সামৰিলে আৰু আমি আশীৰ্বাদ লৈ পেলাই এতিয়া বহি আছোঁ প্ৰসাদৰ কাৰণে। আৰু দেখিছেনে গৰিমাখি ভিডিঅ' বনাই আছে। অলপ সময় ৰখাৰ পাছতে এতিয়া প্ৰসাদ দিলে ধুনীয়াকৈ। আমি সকলোৱে ভকতৰ আশীৰ্বাদ লৈ প্ৰসাদ খালোঁ। খাই কেনে এতিয়া কি কৰিম আৰু এতিয়াতো একো নাই, সেইকাৰণে ঘৰলৈ গৈ আছোঁ। লগ পাম নেক্সট এটা ব্লগত। আজিলৈ ইমানেই আছিল, বাই।